हाय हेलो नमस्कार मोर यूट्यूब चैनल आपनालोকক स्वागतम जनालो। আজি মই बेसन पियाज जला आटा मिक्स কৰি পকৰি কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো চাব। আপোনালোকে চাই থাকক ভিডিঅ'টো মই কেনেকৈ বনাই আছো। কেনে সব পিস কিবা কৰি লোৱা হৈছে। এতিয়া মই কাঢ়াইতে উঠাই দিম। মই ইয়াত তেল ঢালি দিম। এতিয়া তেলটা গৰম হ'বলৈ দিছো। ইয়াত মই এতিয়া মিডিয়াম সাইজ সৰু সৰু কৰি দিম। মিডিয়াম সাইজ এতিয়া কিবা কৰিম, ফ্ৰাই কৰিম। আপোনালোকে চাই থাক কেনেকৈ বনাও। এতিয়া হ'ব আৰু কুৰকুৰাকে ভাজিম। এতিয়া হৈ আছে। প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰি দিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। और बड़ा এতিয়া ভাজা কমপ্লিট হৈ যায় আৰু লাল লাল হৈ আছে। এনেকৈ বনাই খালে ঘৰতে বহুত মজা লাগে খাবলৈ। লাল চাহ আৰু পকৰি আপোনালোকে এনেকুৱাকৈ বনাই খাবচোন। কিমান মজা লাগে তেতিয়া আপোনালোকে গম পাব। আকৌ একবাৰ কৈ দিছোঁ, প্লিজ সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, লাইক নাপাহৰিব সাবস্ক্ৰাইব কৰিবলৈ। এয়া কি ধুনীয়াকৈ হৈ গ'ল পকৰি বৰা। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। এতিয়া চাহ বনাম, চাহেদি খাম। প্লিজ যিবোৰ মানুহ আমার ভিডিও চাই তেওঁলোকে যেন প্লিজ শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিয়ে। বাই।